সুপ্ৰভাত। আজি 12 জেঠ মঙলবাৰ 26 মে 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজি ভ্ৰমণৰ সম্ভাৱনা আছে। সামাজিক ব্যস্ততা বাঢ়িব। প্ৰেমত শুভ। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত আনন্দ লাভ কৰাৰ সম্ভাৱনা। অতি জৰুৰী নহ'লে ভ্ৰমণ নকৰাই শ্ৰেয়। সাৱধান হোৱাৰ প্ৰয়োজন আছে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজি শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। আয় বৃদ্ধি হ'ব পাৰে। বিবাহৰ যোগাযোগ কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি বহুদিনৰ আশা পূৰণ হ'ব পাৰে। ঘৰলৈ আত্মীয়ৰ আগমন ঘটিব পাৰে। ব্যয় বৃদ্ধি। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি বন্ধু লাভৰ যোগ আছে। বন্ধুৰ সংগত দিনটো আনন্দৰে পাৰ হ'ব। নতুন দায়িত্বৰ সম্ভাৱনা আছে। প্ৰেমত বাধা। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজি প্ৰেমত শুভ। বিবাহ প্ৰাৰ্থীসকলে বিবাহৰ বাবে যোগাযোগ কৰিব পাৰে। গৃহত শান্তি। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাই আজি উদৰ পীড়াত ভুগিব পাৰে। দিনটো কষ্টৰে পাৰ হ'ব। সামাজিক কৰ্মত জড়িত হৈ পৰিব। সন্মান লাভৰ যোগ আছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজি আনৰ সহায় লাভ কৰাৰ যোগ আছে। কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। সাৱধানে আগবঢ়াৰ প্ৰয়োজন আছে। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজি গৃহত অশান্তি হোৱাৰ সম্ভাৱনা। কৰ্মত জটিলতা বাঢ়িব। সম্পদ হানি হোৱাৰ সম্ভাৱনা আছে। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজি কোনো কাৰণত মনত ভয় ভাৱ অহাৰ সম্ভাৱনা আছে। নতুন কৰ্মত উদ্যম বাঢ়িব। গৃহত শান্তি বিৰাজ কৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজি সম্পদ হানি হোৱাৰ যোগ আছে। বন্ধুৰ লগত মতানৈক্য ঘটিব পাৰে। ঘৰুৱা সম্পদ বৃদ্ধি হোৱাৰ সম্ভাৱনা। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ আজি অৰ্থ লাভ কৰাৰ যোগ আছে। দিনটো আনন্দৰে পাৰ হ'ব। প্ৰেমত শুভ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।